নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল এয়া অক্টোবৰ মাহ আমাৰ অসমীয়া কাতি মাহত সোমাইছে গতিকে এতিয়া যদি আমি আমাৰ এবিধ অত্যন্ত জনপ্ৰিয় বাওঁপাৰীয়া পাচলি এয়া বিলাহী দেখিছে আমি বিলাহী পুলি বস্তাত ৰোপণ কৰিম বস্তাত টাবত বা পলিথিন বেগত সবতে ৰোপণ কৰিব পাৰি মাটিতো ৰোপণ কৰিব পাৰি যাৰ যেনেকৈ সুবিধা তেনেকৈ কৰি ল'ব পাৰি কিন্তু পদ্ধতি একেটাই উপযুক্ত খাদ্য দিলে সকলোতে উৎপাদনশীল হয় কিন্তু ইয়াত কৰিলে অলপ যত্ন কৰাটো সহজ পৰিচৰ্যা কৰাটো সহজ ইয়াৰ কাৰণে লাগিব এটা উন্নত জাতৰ প্ৰথম কথা এক নম্বৰ কথা প্ৰাথমিক কথাটোৱে হ'ল উন্নত সঁচ আমি তেনেকৈ উন্নত বীজ সংগ্ৰহ কৰি এয়া পুলি পচাই লৈছোঁ এতিয়া অলপ খৰচো কম হয় আৰু পুলিটো ভাল হয় আৰু যেতিয়া ৰুব পাৰি এনেকৈ আমি পলি বেগত পুলি বনাই লৈছোঁ এতিয়া আমি ইয়াক ৰোপণ কৰিম গতিকে আৰু বজাৰতো গোটেই বছৰ গুৱাহাটী বজাৰ গোটেই বছৰে গুৱাহাটী বুলি নহয় আজিকালি অসমৰ সকলো ঠাইতে গোটেই বছৰে বিলাহী পায় কিন্তু আমি যিটো অবতৰীয়া বিলাহী খাওঁ সেইটো আৰু তাৰ সোৱাদ বোলা বস্তু নাথাকে কাঠ লাগে বা এনেকুৱা ধৰণৰ টান তাৰ উপযুক্ত সোৱাদ নাথাকে কিন্তু যদি আমি এনেকুৱা পুলি এতিয়া ৰুই দিওঁ এই কাতিমহীয়া বা আহিনমহীয়া ৰুই দিওঁ আমি মাঘ ফাগুন চ'তলৈকে ইয়াৰ উৎপাদন পাব পাৰোঁ মাজে মাজে তৰপ কৰিব লাগে এতিয়া পোৱা যিটো বিলাহী উৎপাদন হ'ব আমাৰ আমি নিজে উৎপাদন কৰি লোৱা বা ইয়াতে হোৱা তাৰহে উপযুক্ত সোৱাদ পোৱা যায় গতিকে সেই কথাখিনি আমি জানি আমাৰ বছৰৰ ঋতুজনিতভাৱে আমি উপযুক্ত সময়ত পাচলিবিধ ৰোৱাটো অত্যন্ত জৰুৰী তেতিয়াহ'লে ইয়াৰ ঔষধি গুণ হওক বা আন ধৰণৰ উপকাৰী গুণবিলাক আমি পাব পাৰোঁ এতিয়া আমি ৰুবৰ কাৰণে কৰিছোঁ কি এয়া এটা দাইলৰ বেগ এইটো দাইলৰ বেগ চিমেণ্টৰ বেগতকৈ অলপমান মজবুত আমি সেইকাৰণে সংগ্ৰহ কৰোঁ দাইল বা চাউলৰ বেগ আমি এইটোক এনেকৈ চাৰিকণীয়া কৰি নলওঁ আমি ইয়াক ঘূৰণীয়া কৰি ল'ম চেপটো ঘূৰণীয়া কৰি দিম তেতিয়া থ'বলৈ ভাল ঘূৰণীয়া কৰা পদ্ধতি মই আগতো দেখাইছোঁ এনেকৈ বন্ধ ফালটোৱে এনেকৈ কোচাই ল'ব লাগে লৈ পেলাই আমি এডাল তাৰেৰে ক'ত থ'লোঁ আমি তাৰেৰে বান্ধি ল'ম তাৰেৰে এনেকৈ বন্ধমূৰটো বান্ধি ল'ম টাইটকৈ বান্ধি ল'ব লাগে লৈ মেৰাই দিলোঁ এই যে এইটো বন্ধমূৰটো মেৰাই বান্ধি দিলোঁ তাৰপিছত আমি সেইটো লুটিয়াই দিম এনেকৈ আমি লুটিয়াই দিলোঁ লুটিয়াই দি যেতিয়া আমি ইয়াতে মাটি দিম এই ৰাউণ্ড হৈ যাব ঘূৰণীয়া হৈ যাব ইয়াত থ'বলৈ সহজ আৰু আমি কোচাই ল'ব লাগিব ইমান দীঘল নালাগে আমাক কাৰণ বেঙেনা জলকীয়া বিলাহীত খুব বেছি দূৰলৈকে দলৈকে শিপা নাযায় ই বহলকৈহে যাব শিপাটো গতিকে সিমান আমাক মাটি নালাগে ইমানখিনি হ'লেই হৈ যায় আচ্ছা ইয়াৰ পিছত মাটি ভৰাই আমি কৰিব লাগিব কি তলিফালে যেন ফুটা কৰি দিব লাগিব যাতে পানীটো ওলাই যায় জোঙা বস্তুৰে সানি ইয়াতে কেইটামান 4টামান 5টামান ফুটা কৰি দিলে হৈ গ'ল এতিয়া আমি ইয়াতে ড্ৰেইনেজৰ কাৰণে ড্ৰেইনেজৰ চিন্তা বাৰু নাই এতিয়া খৰালি মাহে তথাপিও আমি ব্যৱস্থাটো ল'ব লাগিব আমি এই বালি প্ৰথম স্তৰটোত বালি দিম বালি দিলোঁ বালি দিয়াৰ পিছত আমাৰ এই মাটিৰ মিশ্ৰণ বনাই থোৱা আছে এইটো মাদাৰ মাটি বুলি কওঁ আমি মূল মাটি যিকোনো গছ ৰুলে ফল ৰুলে বা পাচলিৰ গছ ৰুলেই হওক ফুল ৰুলেই হওক আমি এনেকৈ এই ব্যৱহাৰ কৰোঁ ইয়াত মিশ্ৰণ বিভিন্ন ধৰণৰ চূণৰ পৰা আৰম্ভ কৰি গোটেই লাগতিয়াল বস্তুবিলাক পচন সাৰ গোবৰ চবৰ মিলাই থোৱা আছে এইখিনি আমি ইয়াৰে এইটো পূৰাই দিম কিছু এতিয়া পূৰাই দিলোঁ ইয়াত বালি চালি উপযুক্তভাৱে মিলোৱা আছে উপযুক্ত অনুপাতত তেতিয়াহে বস্তুটোৰ বৃদ্ধিটো ভালকৈ হ'ব এতিয়া গছৰ শুকান পাত পৰ্যন্ত আছে আমি মিলাই থৈ দিছোঁ বহুত আগতে এনেকৈ কিছুদিন এমাহ ডেৰমাহ আগত মিলাই থৈ দিলে মাটিটোৰ গুণাগুণটো বাঢ়ি যায় আমি সেইকাৰণে বনাই থৈ দিওঁ এই দেখিছে এইবিলাক গছৰ পাত তাত পচি গৈছে আৰু মাটিটো ভৰাই লৈ এনেকৈ জোকাই টাইট কৰি দিব লাগে এতিয়া আমাৰ আকৌ ওখ হৈ আছে আমি এইটো আৰু পচাই ল'ব পাৰোঁ
আচ্ছা বেঙেনাৰ উপযোগী বস্তু হ'ল বেঙেনা নহয় মানে বেঙেনা মানে বিলাহী বেঙেনা আৰু এই বিলাহী বেঙেনাৰ ইয়াকো পটাছৰ খুব জৰুৰী আৰু বেমাৰ আজাৰো প্ৰতিৰোধ কৰে এই বিলাহী বেঙেনাৰ ছায়ে এই ছাই আমি দিব লাগিব আমি ছাই যথেষ্ট পৰিমাণে দিব পাৰোঁ ছাইটো পটাছৰো কাম দিয়ে আৰু বেমাৰ আজাৰো প্ৰতিৰোধ কৰে ছাই দিয়াৰ পিছত মইতো কৈছোঁৱেই মই নিমৰ খলিহৰ সলনি এই কেঁচা নিমপাতেই ব্যৱহাৰ কৰিম শুকানো দিব পাৰি কেঁচাও দিব পাৰি অসুবিধা একো নাই মোৰ আছে যিহেতু মই এইটো দিছোঁ ইয়াৰ খৰচো কমে আৰু বহুত দিনলৈকে ই মাটিৰ লগত থাকি যায় ইয়াৰ কামটো বহুত ইয়াৰ প্ৰতি মানে ক্ৰিয়াটো বহুত দিনলৈ থাকি যায় কাৰণে বেছি ভালহে হয় ই বজাৰৰ বহুত দামী কিনি অনাতকৈ খলিহ মই এনেকৈ ব্যৱহাৰ কৰোঁ খলিহ আনো কম পৰিমাণে আনো আৰু গতিকে সেইটো দিলোঁ তাৰপিছত আমি কৰিম কি ইয়াতে কিছুমান বস্তু মিলাই ল'ম এয়া হ'ল খলিহ এমুঠি খলিহ এমুঠি দিলোঁ খলিহ খুব জৰুৰী তাৰপিছত এয়া চিউইড বুলি যে কওঁ আমি এইটো জৈৱিক সাৰ সাগৰীয় উদ্ভিদৰ পৰা বনোৱা এইটো মিলাই দিলোঁ এমুঠিমান তাৰপিছত দিম হাড়ৰ গুড়ি এমুঠি তাৰপিছত অলপ গোবৰ দিম ইয়াতে গোবৰ দিলোঁ তাৰপিছত দিম ইয়াৰ পাত পচা সাৰ এইটো নাইট্ৰজেনৰ ভাণ্ডাৰ এই গোটেইখিনি মিলাই ল'ম আৰু লগতে দিম ইয়াতে এয়া ফাংগিচাইড হিচাপে চাহ পাউডাৰটো দিম অলপ বাকী চূণটো ইয়াতে মিলোৱা আছে মাটিটোৰ লগতে এইখিনি মিলাই ল'লোঁ লৈ অলপমান দি দিলোঁ ইয়াতে দিয়াৰ পিছত আমি আকৌ ইয়াতে এই মূল মাটিটো অলপ ভৰাই দিম বিলাহী গছ অলপ ডাঙৰ হ'বতো গতিকে আমি ফুলতকৈ অকণমান টাবটোত মাটি বেছিকৈ দিব লাগিব আৰু পিছত খাদ্য দিলে আমি এইটো অকণমান দীঘল কৰি দিম আৰু এতিয়া কচাই থ'লোঁ এতিয়া দেখিছেনে ঘূৰণীয়া হৈ গ'ল ধুনীয়া গোল হৈ গ'ল ইয়াক এনেকৈ বহাই থ'ব পাৰি কিন্তু যদি মই বান্ধি নিদিওঁ মূৰটো বান্ধি নিদিলে গোল কৰি নল'লে ইফালে ইফালে হালি যায় এইটো এটা প্ৰেক্টিকেল কথা এনেকৈ গোল কৰি ল'ব লাগে বস্তা সদায় তাৰপিছত আমি কি দিম এতিয়া পুলিটো চাই ল'ম আমি ইয়াতে সুন্দৰ জোখত হ'ব মই এইটো উলিয়াই ল'ম এটা মই উন্নত জাতৰ পুলি সুন্দৰকৈ বৃদ্ধি হৈছে ইয়াতে ৰোপণ কৰি দিম আমাৰ এই মিলাই থোৱা মাটিটো দিম আমি মাটি নহয় আৰু গোটেইখিনি বস্তু লগতে গোবৰ অকণমান দিলোঁ আকৌ তাৰপিছত আৰু আমাৰ এই মূল মাটিটো দিম মাদাৰ মাটি বুলি যিটো কৈছোঁ আমি ইয়াত বিভিন্ন উপাদান আছে ইয়াত আনকি ফাংগিচাইডো দিয়া আছে কিছু ফাংগিচাইড চূণ গোটেইবিলাক দিয়া আছে আৰু এনেকৈ মাটি তৈয়াৰ কৰি থ'লে বস্তুবিলাক ৰুওঁতে সময় নালাগে পটাপট ৰুব পাৰি সাজু হৈ থাকে এতিয়া হৈ গ'ল আমাৰ মূল মাটিটো অকণমান জীপাল হৈ আছে বৰষুণ পৰিছিলে অলপ গতিকে সেইকাৰণে আমি ইয়াত পানী নিদিওঁ পানী নিদিলেও কথা নাই এনে কিন্তু মানে শুকান হৈ থাকিলে পানী দিব লাগে তথাপি মই সামান্য দিম অকণমান দিম আৰু যাতে শিপাটোৱে ডাইৰেক্ট অকণমান পায় অলপমান দিম মই কাৰণ বিলাহীত বেছি পানী হ'লেও বেয়া এইখিনি দিলোঁ আৰু দেখিছে কেনেকৈ সুন্দৰ ঘূৰণীয়া হৈ গ'ল আৰু এতিয়া ডাঙৰ কথা আছে এনেকৈ হাওলাই লৈ পেলাই 2টা 3টা বা 4টা ফুটা কৰি দিলে হৈ গ'ল আৰু একো কাম নাই ইয়াতে সেই ফুটাটো কৰিব কিন্তু নাপাহৰিব দেই গতিকে এনেদৰে আমি বিলাহী যেতিয়া ৰোপণ কৰিম ইয়াত পৰিচৰ্যা আছে ইয়াৰ আপডেট আমি দিম ইয়াৰ এই পুলিটো এনেকৈ ঠং ঠংকৈ বাঢ়ি গ'লে দীঘল হৈ গ'লেই নহ'ব ইয়াক আমি জোপোহা কৰিব লাগিব
ইয়াৰ উৎপাদন বঢ়াবলৈ হ'লে আমি ঠাল ঠেঙুলি বঢ়াব লাগিব, কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব, আমি সেই পৰ্যায়ত পিছত আপডেট দি আছোঁ। গতিকে এনেদৰে উপযুক্ত পৰিমাণে খাদ্য যদি আমি যোগান ধৰোঁ, ভালদৰে প্ৰতিপালন কৰোঁ, তেতিয়াহ'লে এজোপা বিলাহীয়ে যথেষ্ট উৎপাদন দিয়ে। আমি বছৰে বছৰে কৰি আহিছোঁ, আৰু গতিকে এজোপা দুজোপা তিনিজোপামান হ'লেই এঘৰ মানুহৰ সুন্দৰকৈ চাহিদা পূৰণ হৈ যায়, আৰু বেছি হ'লেতো আৰু উভৈনদী হৈ যায়। গতিকে এনেকৈ বস্তাতে কৰক, টাবতে কৰক, পলিবেগতে কৰক, য'তে নকৰক উপযুক্তভাৱে কৰিব। কেৱল সঁচটো ভাল সংগ্ৰহ কৰিব, জাতটো ভাল সংগ্ৰহ কৰিব। প্ৰথম কথা সেইটো। দ্বিতীয় কথা হ'ল কি, মাটিত কৰিলেও এনেকৈ কৰিব পাৰে। মাটিত কৰিলে যত্নটো অলপ, কষ্টটো অলপ বেছি হয়, আৰু পৰিচৰ্যাটো অলপ বেছি কৰিব লাগে, বনপাত নিৰাই থাকিব লাগে। ইয়াত বনপাত নিৰোৱাটো সহজ। আমি ইয়াত প্ৰাধান্য দিয়াৰ কাৰণটো সেইটোৱেই। আৰু ইয়াত যিটো ৰৈ যাব, খাদ্য যিটো দিলোঁ আমি, গোবৰ চোবৰ যি দিলোঁ, পচন সাৰ দিলোঁ, সেইটো আমি পিছৰ বছৰ ব্যৱহাৰ কৰিব পাৰিম। কিন্তু মাটিত সেইটো মাটিৰ লগত মিহলি হৈ যায়। আমি আকৌ আকৌ ৰিফাইন কৰি ল'ম বস্তুটো, আৰু এইটো কি বোলে, ৰিচাইক্লিং কৰি ল'ম আমি। এই মাটি আমি আকৌ অহাবাৰ ইয়াক ভাঙি চাটি মিলাই, গোবৰ চোবৰ মিলাই, এইখিনি আমি উপযুক্ত পৰিমাণে আকৌ ব্যৱহাৰ কৰাৰ কাৰণে উপযুক্ত কৰি তুলিম। গতিকে এনেদৰে আমি এইটো আপোনালোকক দাঙি ধৰিলোঁ। কেনে দেখিলে, কি পালে, সেইখিনি আমালৈ মন্তব্যৰে উপকৃত কৰিব। লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।